Hello guys, welcome back to my YouTube channel. মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আজি মোৰ ব্লগৰ কঁঠাল খোৱা দেখাবলৈ গৈ আছো। মই আজি এই বছৰ প্ৰথম কঁঠাল খাই আছো। মই কেঁচা থাকোতে ঘৰত পকাই খাম বুলি লৈ আনিছিলো। মই আজি পকিছে নেকি চাওতে পকা আছিল, সেই কাৰণে খাবলৈ আনিলো। মই মোৰ কাৰণে খাবলৈ কেইফুটামান ওলাই আনিলো। কঁঠালৰ ফুটাবোৰ সৰু সৰু আছিল, ডাঙৰ নাছিল। কঁঠালটো মিঠা কম আছিল। আপোনালোকে এই বছৰ কোনে কোনে কঁঠাল খালে কমেন্ট কৰি জনাবচোন। আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেন্ট কৰি জনাবচোন। মই কঁঠাল খাই বহুত ভাল পাওঁ, সেইকাৰণে এইবাৰ লৈ আনিছো। কঁঠাল খাবৰ কাৰণে ঘৰত লৈ আনিছো, সেইকাৰণে পকিছিলে ঘৰত খাবলৈ ওলাইছো। মই ফল-মূল খাবলৈ বেয়া নাপাওঁ। ফল-মূল খাবলৈ মোক বহুত ভাল লাগে। ফল-মূল বহুত ভাল পাওঁ মই। যি ফল-মূল হ'লেও মই খাই বহুত ভাল পাওঁ। আপোনালোকে ফল-মূল খাই ভাল পায় নে নাপায় কমেন্ট কৰি জনাবচোন। আৰু কঁঠাল খাই ভাল পায় নে নাপায় কমেন্ট কৰি জনাব মোক। মই আপোনালোকৰ ওচৰলৈ কঁঠাল খোৱা ব্লগ লৈ আনিলো। এনেকৈ আপোনালোকৰ ওচৰলৈ নতুন ব্লগ লৈ আনিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ব্লগটো চাই ভাল পালে যে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ফেচবুকত চাইছে যদি ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।